ঠাইখিনি এই তেলি ভাঙৰি পৰে বান্ধটো এনেই বিটিডিত মানে কলিতাপা তেলি ভাঙৰি এনেকৈ পৰে আৰু আমি বহুত মানুহ সমাগম হোৱা দেখা পাইছোঁ ইয়াত কিয় আচলতে জমা হৈছে এয়া উৎসৱ মাছ মৰা হেৰি কাৰণে এয়া বিশ্বকৰ্মাত হেৰি প্ৰত্যেক বছৰে এনেকুৱা প্ৰত্যেক বছৰে মাছ ধৰিবলৈ আহে আচলতে পূজাৰ আগত কিমান দিন চুইচ গেটটো বন্ধ থাকে 3 মাহ পাৰ হয় আৰু জেঠতে বন্ধ কৰিছোঁ জেঠ মাহতে আজি খুলি দিয়াৰ লগে লগে মানুহ আজি চবেই আহে তাৰমানে আজি বিশ্বকৰ্মা পূজাৰ কাৰণে গেট খুলি দিয়া হয় সেইটো নিয়ম আগৰ পৰাই চুইচ গেট বনোৱাৰ পৰাই আৰম্ভ হৈ আছে আজি খুলি দিয়া হয় আকৌ অলপ কেইঘণ্টামান পাছত বন্ধ কৰি দিম কিমান মানুহৰ সমাগম হয় 2-3 হাজাৰ হয় আমাৰ এইখিনিতে আৰু আগৰ ফালে আছে বিভিন্ন স্থানৰ বহুত মানুহ আহে বহুত চব হিন্দু মুছলিম মানে কোনো হেৰি নাই চবেই আহে আজি বিশ্বকৰ্মা উপলক্ষে অন্য নহয় তাৰমানে আমি ধৰ প্ৰত্যেক বছৰে আমি পূজাটো থুলমূলকৈ হ'লেও পতা যায় সেয়ে এতিয়া নিয়ম অনুযায়ী আমি গেটখন এৰি দিব লাগে আৰু সময় সাপেক্ষে আমি আজি 3টা বজাত আকৌ বন্ধ কৰা হ'ব এইখিনি মানুহ বৰ্তমান 3-4 হাজাৰ মানুহ হ'ব আমাৰ এইখিনিতে আৰু আগত আছে মানুহ আৰু বিভিন্ন জাতি ধৰ্ম বিশেষে বহুত মানুহ আহে আৰু ক'ম আৰু কি আৰু ক'বলগীয়া এইখিনি